হেপী ফেমিলিলৈ স্বাগতম জনালোঁ অখিল তালুকদাৰ আৰু আজি গুৱাহাটীলৈ যাই আছোঁ আৰু ভিডিঅ'বিলাক আপোনালোকে চাই থাকিব। ক'ত যাম গুৱাহাটীৰ আপোনালোকক পিছত কম, এতিয়া গুৱাহাটীলৈ গৈ থাকোঁ। বাবু যাং দে মই যাং দে যাং মই দে মই যাং দে। মৰম দিছে, আপোনালোকক মৰম দিছে। আৰু ওলালোঁ আৰু এতিয়া ভিডিঅ'টো আপোনালোকে চাই থাকিব। মই এতিয়া গৈ থাকোঁ। এনেকৈয়ে মানে হাৱাই ওলালোঁ। এতিয়া গৈ আছোঁ। এতিয়া গাড়ীখনত তেল ভৰাব লাগিব অলপ, আৰু যিহেতুকে চাকাত হাৱা নাই, হাৱা অলপ দি ল'ম আৰু এনেকৈয়ে গৈ আছোঁ। গ'লোঁ মই জালুকবাৰী, আপোনালোকে চাব পাৰে। এতিয়া জালুকবাৰী আহি আছোঁ। দেখাম বুলি কৈছোঁ। আজি আহি গ'লোঁ ছায়েন্স মিউজিয়াম গুৱাহাটী, আৰু আপোনালোকক দেখাই দিছোঁ। ভিডিঅ'টো চাই থাকিব। মই ছায়েন্স মিউজিয়ামলৈ, আপোনালোকে চাব পাৰে। কিবা চেনৰ পুলি আছে, ইয়াতে ঘূৰাই মই আপোনালোকক দেখাই দিছোঁ। আৰু এনেকৈ ঘূৰাই থাকিব পাৰি আৰু।
খাই দিছোঁ আপোনালোকক এইটোৱে হয় মানে পানীত উপঙি থকা। এনেকুৱা আহি পালোঁ এটা শহাপহু আছে ইয়াতে আৰু আপোনালোকক দেখাই দি আছোঁ মই। এইবিলাকে হয় শহাপহু। মিঠু মিঠু এইটো আপোনালোকক দেখাই দিছোঁ মই ধুনীয়াকৈ। এনেকৈ দেখাই দিছোঁ ছায়েন্স মিউজিয়ামৰ ভিতৰত আৰু এনেকৈ আৰু মানে ৰাজহাঁহ আৰু কিবা কিবি আছে আৰু আপোনালোকক এনেকৈ দেখাই দি আছোঁ মই। আৰু ভিডিঅ'টো চাই থাকিব আপোনালোকে। মই কি কি আছে দেখাই দি আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো। আৰু এনেকৈ গৈ আছোঁ ভিতৰত আপোনালোকক দেখাই দি আছোঁ। আৰু এনেকৈয়ে মই আহিলোঁ ভিতৰত সুৰকি কিনে আপোনালোকক দেখাই দি আছোঁ, চাই থাকিব। আৰু এনেকৈ মই ভিতৰত সুৰকি গ'লোঁ। এতিয়া কি কি আছে কি কি বস্তু নাই মই চব দেখাওঁ আপোনালোকক। আহিলোঁ আপোনালোকে চাব পাৰে ভিডিঅ'টো কেনেকুৱা লাগিছে। ভিডিঅ'টো চাই থাকিব। মই চিতল মাছ দেখাই আছোঁ আৰু আপোনালোকে ভিডিঅ'টো মোৰ চাই থাকিব গাইজ। এইটো হৈছে চিতল মাছ, আপোনালোকে চাব পাৰে গাইজ। এইটো হৈছে কান্দুলি মাছ। ইয়াতে বাৰু লেখা নাই, আপোনালোকক মাছটো মই দেখাই দি আছোঁ। কি মাছ কয় এইটো নাজানো ময়ো, আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু মাছটো চাই ল'ব আপোনালোকে। আপোনালোকে যদি জানে ক'বচোন মাছটোৰ নাম কি হয় গাইজ।
ৰুমৰ ভিতৰে যাম, আপোনালোকে চাই থাকিব ইয়াতে কি কি দেখা পাওঁ, কি কি দেখা নাপাওঁ, আৰু ময়ো নাজানো আৰু কি কি আছে কি কি নাই। আজিয়ে প্ৰথম আহিলোঁ আৰু আপোনালোকক দেখাই দিছোঁ, আপোনালোকে আহিব পাৰে, ইয়াতে ভাল লাগে আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব। সোমাই আহিলোঁ। ওচৰত গ'লে মই যেতিয়া ওচৰত যাম তেতিয়া বস্তুটো নোহোৱা হৈ যাব। এয়া দেখিছে আপোনালোকে। আৰু এনেকৈ বস্তুবিলাক আপোনালোকক দেখাই দি আছোঁ আৰু আপোনালোকে চাই থাকিব ভিডিঅ'টো। সাগৰতে কি মাছ হয় এইটোৱে। আজি ৰবিবাৰ যিহেতুকে সেইকাৰণে অফিচ বন্ধ, সেইকাৰণে বহুত মানুহ হৈছে। ওলাই আহিলোঁ, এতিয়া মানে বাহিৰলৈকে যাই আছোঁ। এতিয়া ওলাই গৈ আছোঁ, চালোঁ আৰু বহুত ভাল লাগিলে আৰু আহি কিনে। আজি মানে নেদেখা বস্তু এটা দেখিলোঁ, কিবা অলপ জানিলোঁ। এতিয়া ঠাণ্ডা এটা খাই ল'ম আৰু এতিয়া ধুনীয়াকৈ ইয়াৰ পৰা ওলাই যাম। এতিয়া ঘৰলৈকে যাম আৰু এনেকৈ আৰু গৈ আছোঁ। ফাইনেলি ঘৰ আহি পালোঁ আৰু অলপ ফ্ৰেছ হৈ ল'লোঁ আৰু ভিডিঅ'বিলাক চাই কিনে কেনেকুৱা পাইছে আপোনালোকে মোৰ, আৰু যদি ভাল লাগিছে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। বাই বাই। টাটা দিয়া, টাটা দিয়া, বাই বাই।